নমস্কাৰ, মই মৃদুল ভূঞা আপোনালোকৰ মাজলৈ আহিছোঁ এটা পেজৰ জৰিয়তে। আপোনালোকে নিশ্চয় গম পাইছে যে অসমত এটা নতুন পেজৰ জন্ম হৈছে, সেইটো হ'ল বিজ্ঞাপন পেজ। আৰু লগতে এটা চেনেলৰ জন্ম হৈছে, এইটো হ'ল টিপটপ 33 চেনেল। এই পেজটো আৰু চেনেলৰ উদ্দেশ্য হ'ল অসমৰ সাংস্কৃতিক বিষয়ৰ সকলো কথা ৰাইজক অৱগত কৰিবলৈ। সেই মানসেৰে আজি আমাৰ বড়োচিলা থিয়েটাৰলৈ আহিছে আৰু তাতেই এই আপাহতে মই দুটামান কথা ক'ব ওলাইছোঁ যে আমি 3খন নাটক কৰিছোঁ। 3খন নাটকে অভিজিত ভট্টাচাৰ্যৰ নাটক, দেউতা, গৃহলক্ষ্মী আৰু এই বছৰৰ সকলোতকৈ ব্যয়বহুল আৰু সকলোতকৈ চৰ্চিত নাটক হ'ল মন ময়ূৰ সংসাৰ। 3খন নাটকে অতিব সুন্দৰ নাটক। আপোনালোকে আহিব, নাটক চাবলৈ আহিব। এয়া মাত্ৰ আৰম্ভণিতে আমাৰ এটা ডাঙৰ প্লাছ পইণ্ট হৈছে যে আমাৰ এটা গানে ফুটলা গানটো ইতিমধ্যে অসমৰ ৰাইজৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰিছে। ইতিমধ্যে কমেও 7 লাখ 9 লাখমান ভিউৱাৰ্ছে চাইছে। এইটো আমাৰ কাৰণে ডাঙৰ প্ৰেৰণাৰ কথা যে আপোনালোকে আহিব। আপোনালোকৰ চেনেলৰ জৰিয়তে অসমবাসী ৰাইজক মই পৰজয় নিমন্ত্ৰণ কৰিছোঁ যে বড়োচিলা চাওক আৰু বড়োচিলাৰ সকলো দিশত আপোনালোকে চকু ফুৰাওক। নিজৰ সন্তান বুলি বড়োচিলাক মৰম কৰক, আমাক সমালোচনা কৰক, আমাৰ নাটকৰ ভুল ভ্ৰান্তিবিলাক দেখাই দিয়ক। যিহেতু আপোনালোক দৰ্শকৰ অবিহনে আমাৰ কোনো কাম নাই। দৰ্শক হ'ল জনাৰ্দন। গতিকে মই হাতযোৰ কৰিছোঁ, প্ৰত্যেকেই আহক, আমাৰ নাটক চাওক। বিশুদ্ধ নাটক দেখুৱাই আমি প্ৰতিশ্ৰুতি দিছোঁ আমাৰ প্ৰত্যেকেই বড়োচিলা থিয়েটাৰৰ পৰিয়ালৰ তৰফৰ পৰা। এই পেজৰ জৰিয়তে পুনৰবাৰ মই শ্ৰদ্ধা নিবেদিছোঁ। ধন্যবাদ।